আমাৰ ঘৰত এই কি বুলি কয় তিল পিঠা পৰিছে। এয়া আমাৰ তিল আৰু গুড় মিক্স কৰি আছে। তাৰপিছত এইফালে বনি আছে পিঠা, তিলৰ পিঠা। ইয়াত পিঠাখিনি ধুনীয়াকৈ ইয়াত দি হেৰি কৰি লৈছে, মিহি কৰি লৈছে। তাৰপিছত এতিয়া দিব তিল আৰু গুড় দিছে দেই। এতিয়া পিঠাকেইটা লাহে লাহে ঘূৰাই ঘূৰাই দিব আৰু গোল হৈ যাব দেই। হৈ গ'ল। এয়া ধুনীয়া পিঠা, তিলৰ পিঠা, তিলৰ পিঠা। দিছ ইজ কল্ড তিলৰ পিঠা।